লোগেছ নীলিমাছাম ইউটিউব চেনেলে আপোনাক সকলোকে স্বাগতম। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ খুব ধুনীয়া ৰিহাৰ আৰু মোৰ এয়া ইণ্ডাষ্ট্ৰি হয়। এইপিনেও আছে আৰু এই ছাইডতো আছে। ইয়াৰ ৰিহা বনাওঁ, মেখেলা যোৰা সকলো বনাওঁ। এতিয়া বিহু বতৰ, ইয়াত এতিয়া ৰিহা বহুত প্ৰয়োজন। এইবাৰ বহুত প্ৰয়োজন আছিলে, কিন্তু আমি সময়ত ইমানটো দিব পৰা নাছিলোঁ। তথাপিও মানে অলপ দিলোঁ আৰু এতিয়াও আছে, এতিয়া মানে অলপ আছে। তথাপিও আপোনালোকক দিবলৈ এইটো ভিডিঅ' বনাইছোঁ। গতিকে আপোনালোকৰ যিসকলৰ প্ৰয়োজন হৈছে তেওঁলোকে অৰ্ডাৰ কৰিব পাৰিব, খুব কমতে পাব। আপোনালোকে এইবাৰ হ'লচেলতে আমি যিমানটো হ'লচেলত লগাইছিলোঁ এইবাৰ বিহুৰ আগত, আৰু সেই প্ৰাইচটোতে আপোনালোককো আমি দিবলৈ চেষ্টা কৰিম। পিয়'ৰ ধেমাজিৰ ৰিহা, এইটো মোৰ ইণ্ডাষ্ট্ৰিটো হয় আৰু ইয়াতে বনাওঁ। গতিকে কেনেকুৱানো ৰিহা আছে ব'লক চাওঁ, আৰু লগত ধুনীয়া ৰিহা আজি দেখাম। আৰু এইবাৰ চকলেট পাৰীৰ খুব চলিছিলে। এতিয়া আপোনালোকক মিনিমাম 50 পিচ কাপোৰৰ এনেই ভিডিঅ' এটা আপোনালোকক দেখাম। যদি এনেকৈ আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে মোৰ এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব, 9101329723। আৰু প্ৰায়সকলে মোক সুধি থাকে আপোনাৰ ঘৰ ক'ত। মোৰ ধেমাজি মাছখোৱাৰ চৌখাম বুলি কয়, আৰু নীলিম বুলি ক'লে ইয়াত প্ৰায় মোক চিনি পায়। আৰু আপোনালোকে ঘৰত আহোঁ বুলি ক'লেও আহিব পাৰিব। ব'লক ভিডিঅ'টো আৰম্ভ, মানে কি বুলি কয় আপোনালোকৰ ৰিহা দেখাওঁ। এয়া হ'ল ৰিহা, আপোনাৰ চকলেট পাৰীত আছে গোটেইবোৰ। এখন আপোনাৰ চকলেট পাৰী হয়, ইয়াত ৰেডৰ নিচিনা দেখিছে, এইটো চকলেট পাৰী হয়। ছাইডটো মেৰুন কালাৰ বুলি কয়। ইয়াতে আপোনাৰ আছে, ইয়াত আপোনাৰ 14 পিচ আছে। ওপৰত প্ৰতিটো বাণ্ডলতে 10 পিচ কিনে আপোনাৰ ৰখাই থোৱা আছে। 10 পিচ কিনে এনেকৈ ৰখাই থোৱা আছে। এইটো চব আমাৰ ধেমাজি হয়, মোৰ নিজা হালতে বনোৱা হয়। যদি এনেকৈ লাগে আপোনালোকক দেখাম। সোণমণি অলপ এনেকৈ ধৰি দিওঁ, ধৰি মই মেলি দেখাওঁ অলপ। আপোনাৰ ৰিহা খুব দীঘল কেনে আপোনাৰ আছে ৰিহা। ক'তো অলপো আপোনাৰ দাগ নাপায়, চব ধুনীয়া মোৰ নিজৰ হালতে বনোৱা হয়। মই খুব চাই চিতি বনাওঁ ৰিহাটো, আপোনাৰ ক'তো মাজতো অলপো দাগ নাপায়। খুব ধুনীয়া পাব ৰিহা। লাগিলে আপোনালোকে কণ্টেক্ট কৰিব, যিমান পাৰোঁ আপোনালোকক দিবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ ৰেড পাৰী লাগে বুলি ক'লেও আপোনালোকে পাই যাব। ৰেড পাৰীত আছে, ৰেড পাৰীটো আছে। আৰু আপোনালোকে যদি এনেকৈ বিচাৰে বোলে মুগাৰ কালাৰ লাগে, মুগাৰ আপোনাৰ আমি কালাৰ কৰি বনাই দিম। এইটো আপোনাৰ মুগা কালাৰ নহয় বাৰু, এইটো আপোনাৰ নৰ্মেল টচটোৱে হয়। আমি মুগাৰ কিনে বনাওঁ হৈ কিনে। এইটো হ'ল আপোনাৰ টচৰে হয়, এইটো সৰু ছোৱালীৰ কাৰণে বনোৱা হৈছে। খুব কেতিয়াবা অকণমানি ছোৱালীৰ কাৰণে আপোনাৰ বিচাৰি থাকে। এইটো আপোনাৰ কালাৰ কৰি পিনি এইটো মুগাৰ বনাই থোৱা আছে। এইটো আপোনাৰ ডাইৰেক্ট পিন্ধোতে মুগাৰ নিচিনাই পাব, কিন্তু এইটো আমাৰ টচত কালাৰ কৰি পিনি মুগা বনাই থোৱা আছে। আৰু আপোনালোকে মুগা ৰিহা লাগিলেও পাব, বা মুগা 50-50 মানে মুগা আৰু টচৰ যদি কাপোৰ লাগে তেতিয়াও পাব আপোনালোকে। এয়াই ৰিহা, এইবোৰ ৰিহা হয়। 10 পিচ কিনে আমি বাণ্ডল বনাই থোৱা থাকে। আপোনাৰ হ'লচেল লাগিলেও আপোনালোকে পাব। হ'লচেল বাৰু ৰিটেইলৰ কোনো কথা নাই, চব সমান প্ৰাইজতে আমি বনাই দিয়া হ'ল। এতিয়া আপোনাৰ হ'লচেলত বৰ্তমান আমি এই বিহুৰ আগত আপোনাৰ হ'লচেল 2200 কিনে দিয়া আছিলে। এতিয়া কমা নাই, বাট তথাপিও মানে মই এতিয়া আপোনালোকক 1950 কিনে দিম বুলি আপোনালোকক কৈছোঁ। আৰু লাগিলে আপোনালোকে যোগাযোগ কৰিব। এয়াই মোৰ আজি কালেকশ্যনৰ